নমস্কাৰ বান্ধৱীসকল, আজি মই গুজৰাটী চিলাই এটা কৰিম বুলি ভাবিছোঁ। অতি সহজ পদ্ধতিত আপোনালোকে চাওকচোন। এইটো প্ৰথমে আপোনালোকে এনেকৈ আঁকি ল'ব। আঁকি লোৱাৰ পিছত এইটো 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ লিখি ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। প্ৰথমে আপোনালোকে ষ্টাৰ্ট কৰিব 1ৰ পৰা। 1ৰ এই চুকটোত প্ৰথমে আৰম্ভ কৰিব। 1ৰ এই চুকটোত প্ৰথমে আৰম্ভ কৰিলে, তাৰপিছত 1ৰ পৰা 2 লৈ 2ৰ পৰা এই চুকটোৰ পৰা এইফাললৈ দিব। 1ৰ পৰা 2ৰ পৰা এনেকৈ ওপৰেদি 3 লৈ আহিব। আপোনালোকে চাব, 3 লৈ আহিব। এনেকৈ 3 লৈ 3ৰ পৰা 4 লৈ এনেকৈ 3ৰ পৰা এনেকৈ 4 লৈ আহিব। 4 লৈ আহিব। 4ৰ পৰা 5 লৈ যাব। 5 লৈ এনেকৈ যাবলৈ হ'লে আপুনি এইটো কৰ্ণাৰৰ পৰা এনেকৈ ওপৰলৈ দিব, তেতিয়া 6 লৈ আহিব। 5ৰ পৰা এইডাল যদি ওপৰেদি থাকে, এইডাল সূতা তলদি আহিব। এনেকৈ তলদি আহিব। তলদি আহি 6ৰ এইটো কৰ্ণাৰৰ পৰা এফাললৈ দিব, তেতিয়া 7লৈ আহিবলৈ সুবিধা হ'ব। এইটো এনেকৈ 7লৈ যাব। 7ৰ এইটোৰ পৰা এনেকৈ তললৈ দিব, তাৰপিছত 8লৈ যাব। 8ৰ পৰা এইটো ওপৰ ফালে দি গ'লে এইটোত সূতাডাল তলৰ ফালে দি যাব। তলৰ ফালে দি 9লৈ যাব। 9ৰ পৰা এনেকৈ দি এনেকৈ ওপৰলৈ 9লৈ যাব। 9ৰ পৰা 10লৈ। 10ৰ এইখিনিৰ পৰা এইখিনিলৈ দিব। 10ৰ পৰা 11 এনেকৈ 11ৰ পৰা এডাল যদি এনেকৈ সূতা তলদি থাকে, এডাল সূতা ওপৰদি আছে, এডাল সূতা তলদি যাব, আৰু এডাল সূতা তলদি আছে, এডাল ওপৰদি যাব। এনেকৈ যাব গৈ 12 পাব। 12ৰ পৰা আপোনালোকে চাব, 12 পাবলৈ হ'লে এডাল এনেকৈ যাব লাগিব। 12ৰ পৰা এনেকৈ কৰ্ণাৰত এনেকৈ দি 1লৈ যাব। এইডাল সূতা যদি ওপৰদি যায়, 1ৰ সূতাডালৰ তলদি গৈ 1ত বেজিটো সোমাই দিব। এইটো হ'ল প্ৰথম ষ্টেপ। আৰু দ্বিতীয় ষ্টেপত আপুনি 1ৰ কৰ্ণাৰৰ পৰা আৰম্ভ কৰিব। 1ৰ কৰ্ণাৰৰ পৰা আৰম্ভ কৰোঁতে আপুনি 1ৰ সূতাডালদি এনেকৈ আহি 2 কৰ্ণাৰত ফাৰ্ষ্ট আহিব। 2 কৰ্ণাৰৰ এই সূতাডালৰ ওপৰদি গৈ এইডাল পেলাই এইডালৰ ওপৰদি গৈ এনেকৈ এইডাল এনেকৈ গৈ এনেকৈ আহিব। আহি এডাল এনেকৈ আহি সিটো ঘৰৰ কৰ্ণাৰলৈ গুচি যাব। আৰু এইটো ঘৰ আকৌ এনেকৈ এডালৰ ওপৰে গৈ ইটো ঘৰৰ 10ৰ কোণেদি এনেকৈ গুচি যাব। আকৌ এইটো ঘৰৰ এডালৰ ওপৰেদি গৈ ইটো ঘৰৰ কৰ্ণাৰদি এনেকৈ গুচি যাব। তাৰপিছত এইডাল
এবাৰ ওপৰলৈ আৰু এডাল এবাৰ তললৈ আকৌ এডাল ওপৰলৈ এনেকৈ যাব গৈ এইটো ঘৰো তেনেকৈ এডাল ওপৰলৈ গৈ এডালৰ কাষেদি সোমাই 6 নম্বৰৰ কোণত এনেকৈ গুচি যাব গুচি গৈ আকৌ এডাল এনেকৈ ওপৰলৈ দি এইটো কৰ্নাৰত যাবগৈ আকৌ এডাল ওপৰলৈ এডাল তললৈ দি এইটো কৰ্নাৰত গুচি যাব এইটো এতিয়া এইফালে দি এডাল সূতা উঠাই এডাল পেলাই আকৌ এডাল সূতা উঠাই এইটো ঘৰত গুচি যাব আৰু এইটো ঘৰ ওপৰলৈ গৈ আকৌ এইটো ঘৰলৈ যাম গৈ আপোনালোকে চাই থাকিব ভিডিঅ'টো এইটো ঘৰলৈ গৈ এই কৰ্নাৰলৈ এইটো ঘৰৰ এনেকৈ কৰ্নাৰত গুচি যাম এনেকৈ তাৰপিছত এইটো ঘৰ এডাল সূতাৰ ওপৰে গৈ আকৌ এফালে কৰ্নাৰলৈ গুচি যাম এইটো ঘৰ এইটো এডাল উঠাই আকৌ এইটো ঘৰৰ কৰ্নাৰলৈ গুচি যাম গুচি গৈ এইটো ঘৰ আপুনি এডাল সূতা উঠাই এডাল পেলাই আকৌ এডাল সূতা উঠাই এনেকৈ কৰিব কৰি আৰু মাজৰ ঘৰটো এডাল সূতা উঠাই এডাল পেলাই এডাল সূতা উঠাই এনেকৈ কৰিব চাওক এনেকৈ কৰিব কৰি এডাল সূতা উঠাই আকৌ এইটো কৰ্নাৰত গুচি যাব এইটো কৰ্নাৰত গৈ আকৌ এইপিনে এডাল সূতা উঠাই এডাল পেলাই এডাল সূতা উঠাই এইটো 1 নম্বৰ কৰ্নাৰত গুচি যাব এতিয়া আমাৰ চিলাইটো কমপ্লিট হয় আজিলৈ নমস্কাৰ